Hey guys, good evening and welcome back to my channel. আৰু আজি মই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰো সবে ভালে আছে আৰু ময়ো ভালে আছো। তো আপোনালোকে হয়তো দেখি গম পাইছে মই কৰবাত যাবলৈ ওলাইছো। অলৰেডি 6:30 মান হৈ গৈছে আৰু ভাবিছো আজি এটা ব্লগ কৰি লওঁ। একচুয়ালি আমি আমাৰ ঘৰৰ ওচৰতে এখন মেলা হয় তাত গৈ আছো। তো আৰু এই মেলাখনত যাবলৈ মানে কিবা লাগি আছে আমি বহুত মানে কি হৈ থাকো এক্সাইটেড হৈ থাকো কাৰণ এই মেলাখনত মানে একদম নেচাৰেল গাঁৱৰ মেলা লগতে তো আৰু এটা কাৰণ আছে ইয়াত সকলোৱে মানে বহুত সিম্পলি মানে কোনো তেনেকা মেকআপ বা তেনেকা একো নাই কাৰণ একেবাৰে গাঁৱৰ মেলা হয় আৰু আমাৰ ভণ্টিয়ে হাইয়েষ্ট ইমান সাজিছে আৰু নিজে কি সাজিছে এইবিলাক কি তো জিওক আমাৰ মানে যাওঁতে লেট হৈ গ'ল কাৰণ এইখন ইমান ডাঙৰ মেলা নহয় ডাঙৰ এখন মানে কিবা আছে কি ক পথাৰ আছে পথাৰত ডাঙৰ পুখুৰী আছে আৰু মানে হোলি যিদিনা ফাৰ্ষ্ট দৌল পূৰ্ণিমা থাকে তাৰ দুদিন পিছতহে মানে এই মেলাখন হয় তো আৰু এই পুখুৰীটোৰ পাৰত মেলা হয় তো আপোনালোকক ভাবিছোঁ গোটেই মেলাখন আপোনালোকক দেখাম তো বলক এতিয়া আমি যাবলৈ ওলাইছোঁ বহুতখিনি লেট হৈ গৈছে কিজানি মানুহে ঘৰত আহিবলৈ লৈছে এতিয়াহে আমি গৈ আছোঁ ভণ্টি যোৱা কথা আছিল পিছত দেউতাই মাক যাব কৈছে সেইকাৰণে ওলাওঁতে লেট হৈ গ'ল তো তেনেকা কিন্তু একো নাই মেলাত কেনেকা চুৰি পিন্ধিছে এইটো আপোনালোকক দেখাব সেইকাৰণে মানে এতিয়া গৈ আছোঁ আমি দেউতাই এতিয়া ঘৰত আহি থাকিব কাৰণ ঘৰত অকলে নেৰো কোনো নাই আৰু সেইকাৰণে আমি এতিয়া ওলালো মানে সবে গ'ল এই দুৱাৰ বন্ধ হৈ গৈছে এতিয়া মই গৈ আছোঁ মাৰ মানে কুকুৰৰ পৰা বহুত বেছি ভয় পায় তো ৰাস্তাত কুকুৰ এটা দেখা পাইছিলে তো ভুকাই আহিছিল আমাক দেখি কাৰণ আমি ভিতৰৰ এটা গাঁৱৰ ৰাস্তাৰে গৈ আছোঁ তো কুকুৰটোৰ কাৰণে লাঠিডাল লৈছে আৰু মায়ে যদি ৰাস্তাত কোনোবাই চিঞৰি দিছিল মানে সৰু ল'ৰা ছোৱালী আমি যেতিয়া সৰু আছিলোঁ মোৰ মনত আছে মায়ে মানে দৌৰি ওলাই আহিছিল ভাবিছিল কুকুৰ ধৰিলে নেকি মাৰ এইটো ভয় কিন্তু মই আচৰিত হয় ইমান মানে কুকুৰৰ পৰা সবে ভয় পায় তো মাৰ মানে এইটো কিন্তু বহুত বেছি আচৰিত কথা আৰু যে কুকুৰৰ পৰা ভয় লগাটো তো যি হওক আমি মানে মেলাত গৈ পাই আছোঁ আৰু এই মেলাখন হয় এটা ডাঙৰ পুখুৰীৰ পাৰত বহুত ডাঙৰ হয় পুখুৰীটো সেইকাৰণে মানে ইয়াক দিঘি মানে পুখুৰী মানে আমাৰ ইফালে কয় দিঘিৰ পাৰৰ মেলা বুলি কয় যিখন মেলা হয় হোলীৰ পিছদিনা মানে প্ৰথমে দৌল পূৰ্ণিমা তাৰ পিছদিনাওতো হোলী তাৰ পিছদিনাহে এই মেলাখন হয় তো আমি আজি সানডে তো সেইটোতো ভাল আছিল এনেইতো বন্ধ থাকে আজিৰ দিনটোত এনে হ'লে হয়তো বন্ধ নাথাকিলে হয় দুদিনহে বন্ধ থাকে তো আজি এনে বন্ধৰ দিন আছিল তো ভাল লাগি আছে তো ফাৰ্ষ্ট টাইম আমি যাম মানে যিটো ঠাকুৰক সেৱা কৰিবলৈ যাম তো ইয়াত বহুত কেইখন তেনেকুৱা মানে কৃষ্ণ গোপালৰ মানে কি কওঁ দৌল পূজা যেনেকৈ পূজা কৰে এনেকুৱা আনিছে আৰু তাতে আমি সেৱা কৰিম তাৰপিছতহে মেলাত যাম আৰু মানে কি কওঁ এদিনীয়া মেলা তথাপি বহুত বেছি ভিৰ হয় কিন্তু তেনেকুৱা কোনো দোকান চোকান নাহে কিন্তু মানুহ কিন্তু আহে তো আৰু এটা কথা কৈ আছোঁ চিৰিয়াছলি নল'ব যদি কোনোবাই মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো চলি আছে যদি কোনো ষ্টুডেণ্টে তেনেকুৱাকৈ ঘৰত মিছা কথা কৈ মেলাত আহিছে আৰু মোৰ ভিডিঅ'ত উঠি গৈছে আৰু ঘৰত কোনোবাই দেখি যদি সেইটো গালি দিয়ে ভিডিঅ' চাই মোৰ কিন্তু কৰিবলগীয়া একো নাই তো ইফাল সিফাল ঘূৰি আছোঁ হঠাতে মানে ৰোহনে এনেকৈ কেমেৰাত এণ্ট্ৰি মাৰিছিল মই গম পোৱা নাছিলোঁ हेलो दोस्तों की खबर आपनालोकर मोर मोर चुली নাই আরে কারণ ফুট গয়া ডিম ফুট গয়া নাই ফোটে না রে এদি এই মুই জানাই দে এই 1 2 3 ফুট গয়া কমলা আপেল ডিজার বেলুন কেন মহেন আরে গ্যাস বেলুন কেন রে গ্যাস বেলুন বেশি করে দিব তাতে বাড়ি যাওয়া উড়িয়ে এটা তোর ওটা ভাঙা মোবাইলটা আছে
এই দেখ নতুন লাগাইছক দেখ এটা ভতিজাক লগ পাইছোঁ ভণ্টিয়ে তাৰ লগত মানে কাজিয়া কৰি আছে ই মানে কেক খাবলৈ বহুত বেছি ভাল পায় ইয়াক মাতিলেও নাহে ভতিজাটো কিন্তু যদি কেক খাবলৈ মাতো তেতিয়া ই মানে এবাৰ হ'লেও ভাবিব মানে আহিবই আৰু তো তাৰপিছত আহিছোঁ আমি জিলাপি কিনিবলৈ যিটো নিকিনিলে মানে নাখালে মেলা সম্পূৰ্ণ নহয় যেন লাগে আৰু আমাৰ ফেভৰেট হয় তো বেলুন কিনিম কৈ থকা ছোৱালীজনীয়ে মানে ভণ্টিয়ে বেলুন কিনিবলৈ গ'ল আৰু মানে মেলাত গ'লেই 4-5টামান বেলুন লয় আৰু কি কৰে জিন্সৰ পেণ্টৰ পকেটত এইটো ভৰাই দিয়ে বেলুনৰ মানে কিবা প্লাষ্টিকৰ যি লাঠিডাল থাকে দি আহে আৰু মোৰ মোবাইলত আগৰবাৰৰ ফটোখন আছে যদি বিচাৰি পাওঁ এইটো আপোনালোকক দেখাম থাম্বনেইলত তো ই মানে এনেকৈ বেলুনটো লৈ থাকে আৰু তো এবাৰ মানে মায়ে খং কৰিছে বেলুনবিলাক নষ্ট হৈ যায় দুদিন এদিন পিছতে ফুটি যায় বা একদম কিবা হৈ যায় শুকাই যায় তো এতিয়া নিজৰ পইচাৰে কিনি আছে চাওক তথাপি বেলুন ল'বই আৰু এই মানে বেলুন লাভাৰ গাৰ্ল কি কওঁ 2020ৰ যেতিয়া হোলীৰ মেলা হৈছিল ভণ্টিক ই মানে বেলুন ভণ্টি কেনেকৈ লৈ গৈছিল তাৰ ফটো দেখালোঁ 2020ৰ কিন্তু এইটো আৰু ভণ্টি অনা বেলুন সেই বছৰৰ তাৰ ফটো আছিল তো আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ আগৰ কেনেকৈ 2 বছৰ পাৰ হৈ গ'ল গমেই নাপালোঁ তো আমি আহি পালোঁ আৰু ঘৰত এতিয়া 8:30 হৈ গৈছে ইফালে দেউতাই গালি দি আছে কয় ইমান লেট হৈ গৈছে আৰু মানে তাত ভৰিৰ বহুত বিষ হৈ গৈছে কাৰণ ধান খেতি যে থাকে সেই ধান খেতিৰ শুকান পথাৰত মেলাখন হয় তো সেইকাৰণে কি হয় পথাৰৰ মাটিবিলাক কিন্তু বহুত বেছি শুকান আৰু ডাঠ হয় ভৰি বহুত বিষাই আছে তো ইফালে গালিও খাই আছোঁ ইমান লেট হৈছে কিন্তু আমাৰ যোৱাইতো বহুত লেট হৈ গ'ল তো 8:30 পাৰ হৈ গৈছে অলৰেডি তো এতিয়া মানে গৰম বহুত বেছি গৰম পৰিছে কিন্তু যোৱাবাৰ মোৰ ভালকৈ মনে আছে হোলীৰ দিনত এই মেলাখনত কিন্তু বহুত কি হৈছিল ঠাণ্ডা লাগি আছিল আমি চুৱেটাৰ পিন্ধি গৈছিলোঁ ময়ো পিন্ধিছিলোঁ চুৱেটাৰ ভণ্টিও পিন্ধিছিল আৰু এজনী ভণ্টি গৈছিল লগতে আৰু তাতে গৈ আকৌ ধুমুহা আহিছিল মানে বতৰ বহুত বেছি বেয়া আছিল আমি এখন দোকানত সোমাইছিলোঁ আৰু লগে মানে কিবা হৈছিল মানে বতাহতে মানে ইমান জোৰে বতাহ আহিছিল আৰু এইটোতো মানে টেম্পৰাৰী লাইট লগাইছিল এদিনৰ কাৰণে মেলা 2-3 ঘণ্টাৰ 2-3 নহয় 3-4 ঘণ্টামান হ'ব তো সেই সময়ৰ মেলাত কি হৈছিল লাইটো বন্ধ হৈ গৈছিল কি যে অৱস্থা দোকানৰ যিখন ওপৰত প্লাষ্টিক দিয়া আছিল সেইখনো মানে উৰি যোৱাৰ নিচিনা পিছত যে আমি কেনেকৈ আহিছিলোঁ গাইজ তেতিয়াতো মই মানে ব্লগিং এনেকুৱা একো কৰা নাছিলোঁ তো থাকিলে ভালে হ'লহেঁতেন আৰু ভালে হয় মানে তো সেইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিলোঁ হয় তো এতিয়া কি কওঁ ড্ৰেছ চেঞ্জ কৰোঁ অলপ ফ্ৰেছ হৈ লওঁ কাৰণ আকৌ কালি মেট্ৰিকৰ এক্সাম ডিউটি আছে তো তেতিয়াতো 7:30 মানতে ঘৰৰ পৰা ওলাব লাগিব 7:30 মানে মই এইকাৰণে ভাবি লওঁ কাৰণ যদি মই ভাবোঁ যে মই 8:15 আগতে ওলাম তো মোৰ তেতিয়া 8 বাজিয়ে যাব মই জানো সেইকাৰণে মই অলপ আগতে ওলোৱাৰ মানে চেষ্টা কৰোঁ মানে সেইটো ভাবি লওঁ আৰু চেষ্টা কৰোঁ মানে এনেই মই 7:30 কৈছোঁ মানে মোৰ 8:15 আগত সেনেকুৱাতে মই ৰেডি হ'ব পাৰিম তো তাৰপিছত ডিউটিত তো এতিয়া মানে টেনশ্যন থাকে কিন্তু এনেই পৰীক্ষা ডিউটি হ'লে তেনেকুৱা টেনশ্যন নাথাকে আৰু এইটো মোৰ ফাৰ্ষ্ট মেবি এইটোৱে মেট্ৰিক পৰীক্ষা ফাৰ্ষ্ট হ'ব নে আৰু লাষ্ট হ'ব ডিউটি ক'ব নোৱাৰোঁ কাৰণ নিউ এডুকেশ্যন পলিচি আহি আছে তো শুনা গৈ আছে যে নেক্সটৰ পৰা মেট্ৰিক পৰীক্ষা নহয় কিন্তু মই ভাবোঁ নেক্সট বাৰ মেট্ৰিক পৰীক্ষা হ'ব মানে এইটো মই ভাবোঁ কাৰণ এডুকেশ্যন পলিচি নিউ যদিও আহিছে কিন্তু মানে ক'ব বিচাৰি আছিলোঁ নিউ এডুকেশ্যন পলিচি এতিয়াও কিন্তু এইটো ইমপ্লিমেণ্ট হৈ আছে যদিও আমাৰ মেট্ৰিকৰ ৰেজিষ্ট্ৰেশ্যন এইবিলাক কিন্তু হৈ গৈছে ক্লাছ 9ৰ তো মেবি হ'ব তো এতিয়া মানে ভয় থাকে কিবা যোৱাবাৰো কৰিব পাৰিলোঁ হয় যোৱাবাৰতো কৰোণাৰ কাৰণে পৰীক্ষা নহ'লেই তো যাওঁ এতিয়া ফ্ৰেছ হৈ লওঁ নহ'লে বহুত লেট হৈ যাব ৰাতি বহুখিনি হৈ গৈছে মানে 12:15 হৈ গৈছে তো এতিয়া মই শুবলৈ যাম আৰু আজিৰ ব্লগটো এতিয়া শেষ কৰিছোঁ তো আজিলৈ বাই গুড নাইট দেখা পাব নেক্সট এটা ব্লগৰ সৈতে এই সময় বহুখিনি আপোনালোকে সুস্থ থাকক ভালে থাকক
মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ ভিডিঅ'টো লাইক